Hello friends, welcome to my channel Hiranmoy's World. আজি মই আপোনালোকক এটা বেলেগ ৰেচিপি দেখুৱাম। ৰেচিপিটো হ'ল ভীমকলৰ জেলি। আহকচোন মই কেনেকৈ ভীমকলৰ জেলি বনাও চাওঁ। এয়া জেলি বনাবৰ কাৰণে ভীমকলৰ জেলি বনাবৰ কাৰণে মই পুৰত ভীমকল লৈছোঁ। এইকেইটা মই এতিয়া ইয়াত কাটি ল'ম ডখৰ ডখৰ কৰি বাকলি গুচাই আৰু এয়া চেনি বাকি মই এতিয়া কাটি লওঁ। এয়া মই কলখিনি এটা এটাকৈ এনেকৈ গুচাই ল'লোঁ আৰু মই কলৰ আখিটোৰ পৰা এনেকৈ গুচাই দিলোঁ কিয়নো মই এইখিনি শুকাবলৈ দিম আৰু এই বাকলিখিনি পিছত খাৰ খাব পাৰিম। এতিয়া মই কলকেইটা ডখৰ ডখৰকৈ কাটিম। এয়া কলখিনি কাটি হৈ গ'ল। এতিয়া মই ইয়াত পানী দি দিম। পানী দি মই ইয়াক 25-30 মিনিটমান বইল কৰিম। আৰু এতিয়া এইখিনি মই এই চালনীখনত দি এনেকৈ ৰসটো চালি ল'ম। এনেকৈ মই চালনীখনেদি ৰসখিনি কলখিনি হেতাখনে হেঁচি ৰসখিনি উলিয়াই ল'ম। সকলোখিনি ৰস মই এনেকৈ উলিয়াই ল'ম। এতিয়া এয়া মই ৰসখিনি চেপি এই সিঠাখিনি উলিয়াই ল'লোঁ আৰু এইখিনি এতিয়া একো কামত নাই, সেইকাৰণে আমি ইয়াক এতিয়া এফালে থৈ দিম। আৰু ইয়াত মই ৰস চেকি জুখি ল'লোঁ। 1.5 লিটাৰ আছে। 1 লিটাৰ ৰসত 750 গ্ৰাম চেনি লাগে। সেইটো হিচাপত মই ইয়াত লৈছোঁ চেনি 1.5 লিটাৰৰ আৰু ইয়াত দিবৰ কাৰণে লৈছোঁ চাইট্ৰিক এচিড আৰু চাইট্ৰিক এচিড মই 5 গ্ৰাম দিম। এতিয়া মই ইয়াত চেনিখিনি ঢালি দিম। আৰু চাইট্ৰিক এচিডো 5 গ্ৰাম দি চামুচখনে সমানকৈ আধা হ'লে এইটো 5 গ্ৰাম ধৰা হয়। এইখিনি এতিয়া মই লৰাই গেছত উতলাম। এনেকৈ মই এইখিনি এতিয়া লৰাই থাকিম চেনিখিনি গুলি যোৱালৈকে। যেতিয়া চেনিখিনি গলি যাব তেতিয়া মই ইয়াক আকৌ চাকি ল'ম। চাকি পুনৰ উতলাম। এয়া চেনিখিনি গলি যোৱাত মই গেছৰ পৰা নমালোঁ আৰু এটা কাপে ইয়াক মই কাপে লৈ চালনীত চালি দিম। এয়া মই ৰসখিনি চাকি লোৱাৰ পাছত পুনৰ উতলালোঁ। উতলাই এতিয়া এইটো পৰ্যায়ত ৰৈছে। ইয়াৰ ৰংটো চাওক কিমান ধুনীয়া ৰং উঠিছে। এইটো নেচাৰেল কালাৰ হয়, ইয়াত কোনো ৰং ব্যৱহাৰ কৰা নাই আৰু বৰ্তমানেও এই জেলি হোৱাগৈ নাই আৰু প্ৰায় আধা ঘণ্টা 35 মিনিটমান উতলাব লাগিব। এয়া মই এগিলাচ ঠাণ্ডা পানী ল'লোঁ। এই ঠাণ্ডা পানী গিলাচত মই এটা টোপাল পেলাই দিম। টোপালটো যদি ভাগি নোযোৱাকৈ তলত পৰি যায় তেতিয়াহ'লে আমাৰ জেলি তৈয়াৰ হ'ব আৰু যদি ভাগি যায় তেনেহ'লে নহ'ব। এয়া আমাৰ জেলি ভীমকলৰ জেলি ভাগি গ'ল। বৰ্তমানেই হোৱা নাই আৰু অলপ উতলাব লাগিব। এয়া জেলি হৈছে আৰু আমাৰ ভীমকলৰ জেলি। কালাৰ দেখিছে কিমান ধুনীয়া কালাৰ হৈছে। মই এতিয়া এটা টোপাল পানী গিলাচটোত পেলাই দেখুৱাম।
এয়া চাওক টোপালটো নভগাকৈ তলত পৰিছে। এতিয়া আমাৰ জেলি নমাবৰ কাৰণে সাজু হৈ গ'ল। চেনি দিয়াৰ পৰা এইখিনি প্ৰায় হ'বলৈ 1 ঘণ্টা সময় ল'লে আৰু 1 ঘণ্টাৰ অন্ততহে আমাৰ জেলি তৈয়াৰ হৈছে। এয়া ঠাণ্ডা হোৱাত আমাৰ জেলি কিমান ধুনীয়া হৈছে চাওক, বজাৰৰ দৰে হৈছে আৰু ইয়াৰ কালাৰটো বহুত ধুনীয়া, একো কালাৰ দিয়া নাই, খাবলৈও বহুত টেষ্টি। এয়া আমাৰ ভীমকলৰ জেলি, 2টা বটল হ'ল। কালাৰটো আপোনালোকে দেখিছে বহুত ধুনীয়া। এয়া ভীমকলৰ জেলি মই খাবৰ কাৰণে ব্ৰেডত লগাই দিছোঁ। আপোনালোকেও এনেদৰে ব্ৰেডৰ সৈতেও খাব পাৰে, বিস্কুটৰ সৈতেও খাব পাৰে আৰু শুকান ৰুটিৰ লগত খাবলৈতো বহুত টেষ্টি হয়। আপোনালোকে বনাই খাই চাবচোন। আৰু মোৰ এই ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোক যদি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে। ধন্যবাদ।